আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি মোৰ বাৰ্থডে বুলি অলপমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখুওৱাৰ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে চাওঁ মোৰ আজিৰ ভিডিঅ'টো। এয়া মোৰ বাৰ্থডে কেক হয়। মই কেক কিনি এনেকৈ চকলেট কেক নিজে বনাই লৈছিলোঁ আৰু ইমাৰ্জেঞ্চিকৈ কৰা হৈছিলে আৰু নকৰোঁ বুলি আছিলোঁ আৰু তাৰপাছত এনেকৈ নিজে সজাই ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াতে আমি কেক কাটিম। এয়া সৰুকৈ চিম্পলকৈ ডেক'ৰেশ্যন এটা কৰিলোঁ আৰু এনেকৈ। Thank you, Horrible. Jangan lupa ya deh. Ini. Jangan Happy birthday. Jangan gadat. Kamera पर ये वीडियो रिकॉर्ड हुए थे देख कहानी का सब वीडियो नहीं हाँ आते वो चुनिंग मत बे হ'ব দে হৈ গ'ল আমাৰ কেক। মই আজি মোৰ বাৰ্থডে বুলি সৰুকৈ ব্লগ এটা বনালোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এইটো বৰ্ষা আৰু মোৰ বেটাই আজি বহুত উৎপাত কৰি আছে। ইফালে বেলুন লাগে বুলি কৈছে। এইটো ইয়াৰ বেলুন লাগে। অঁ শুনা হাই কৈ দিয়ে হাই হাই। এইটো বেলুন লাগে, এইটো বেলুন লাগে। আৰু আমাৰ কেক কাটা হৈ গৈছে আৰু সেয়াই আৰু আজি পালে আমাৰ ডক্টৰ ৰাজ আহি আছে। লাহেকৈ মই দেখুৱাই দিছোঁ আন্ধাৰ সেইটো আৰু ইফালে বেটাৰ উৎপাত বেলুন লাগে। এইটো বেলুন লোৱা এইটো মই আজি মোৰ বাৰ্থডে বুলি অলপমান চেলিব্ৰেশ্যন কৰিলোঁ। নিজৰ ঘৰৰ মানুহকেইটা আৰু আলহী চালহী একো এনেকৈ মাতা হোৱা নাই বাৰু। আৰু সেইটোৱে আৰু কেক কাটিলোঁ। এতিয়া আপোনালোকক অলপমান দেখুৱাব চেষ্টা কৰিলোঁ। এয়া মোৰ বেটা দিৱৰাজ ইফালে বেলুন খেলি আছে, ইফালৰ পৰা সিফালে বেলুন লৈ ফুৰি আছে। পূৰা ব্যস্ত মোৰ বেটাই ডাঙৰ হ'ল, কাম কৰিব পৰা হ'ল, মাক হেল্প কৰিব পৰা হৈ গ'ল। বেলুনখিনি সিটো ৰুমৰ পৰা সিটো ৰুমলৈ অনা নিয়া কৰি আছে। এইটো আমাৰ সোণটো। আৰে চা এক্টিং চাই আৰু এতিয়া মই যাম। এতিয়া সন্ধিয়া হৈ গ'ল, 7টামান বাজিলেই আৰু এতিয়া মই ডাইৰেক্ট কিটচেনলৈ যাম। আৰু মই আজি বনাম চিকেন। এয়া চিকেনখিনি অলপ মেৰিনেট কৰি ল'ম আৰু মছলাখিনি দিবলৈ সেইখিনি ৰেডি কৰিছোঁ। আৰু এয়া ৰেডিমেড কৰি থোৱা মাংসখিনি। আৰু মই আজি কুকুৰা মাংসৰ লগত
কোমোৰা বনাম। কোমোৰাৰ লগত আলু কেইটামান দিম আৰু বিলাহী দিম। পিঁয়াজখিনি কাটি থৈছোঁ এনেকৈ, আৰু মই ইয়াতে কেৰাহীত পাঁচফোৰণ অলপ দিছোঁ আৰু তেজপাত এখিলা দিলোঁ, আৰু এয়া পিঁয়াজখিনি মই ইয়াতে লগতে দি দিছোঁ। নিমখ, হালধি আৰু গোটেই মছলাখিনি এনেকৈ মই ভাজি ল'লোঁ, আৰু মছলাখিনি হৈ গৈছে। ইয়াতে মই মাংসখিনি দি দিছোঁ, আৰু এনেকৈ আৰু বাৰ্থডে বুলি অলপ নিজৰ মানুহকেইটাৰ কাৰণে আৰু বনাইছোঁ, আৰু আপোনালোকো অলপ ভিডিঅ' কৰি দেখুৱালোঁ আৰু মই কি কৰিলোঁ বাৰ্থডেত সেইটো। আৰু এয়া মাংসখিনি ধুনীয়াকৈ হৈ গৈছে। এয়া মাংস ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে ধনিয়াখিনি দি দিছোঁ, আৰু এনেকৈ আমি বাৰ্থডে বুলি অলপ নিজৰ মানুহকেইটা বনাই মেলি খালোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু আজিলৈ আহোঁ।